হে দোস্ত, কি খবৰ আপোনালোকৰ? যোৱা ভিডিঅ'ত মই জব কেনেকৈ চাৰ্চ কৰে তাৰে ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। তাতে 4টা ট্ৰিক্স কোৱা হৈছিলে, ইউনিক ট্ৰিক্স। সেইকেইটা ইউজ কৰি আপুনি অতি সোনকালে এটা জবৰ ইনভাইটেশ্যন ল'ব পাৰে বা ইণ্টাৰভিউৰ বাবে ইনভাইটেশ্যন ল'ব পাৰে। চ' আজি মই ইণ্টাৰভিউ কেনেকৈ দিব লাগে, ইণ্টাৰভিউৰ বাবে কেনেকৈ মাইণ্ডছেট তৈয়াৰ কৰিব লাগে তাৰ বাবে এটা ভিডিঅ' বনাম। চ' চাই থাকক ভিডিঅ'টো। তাৰ আগতে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। চ' এইটো ভিডিঅ'ত মই জব কেনেকৈ ক্ৰেক কৰিব লাগে, ইণ্টাৰভিউ কেনেকৈ ক্ৰেক কৰিব লাগে তাৰ বাবে কেইটামান ট্ৰিক্স ক'ব বাবে চেষ্টা কৰিম। প্ৰথম কথা হ'ল কি, আমি জব ইণ্টাৰভিউ যি আছে, জব ইণ্টাৰভিউ বুলিলে এটা ভয় খাই যাওঁ। এইটো কথা মগজুত ইমাজিন আহি যায় যে আমাক ইণ্টাৰভিউৰে টাফ কুৱেশ্যন কৰিব, আমি ক'ব নোৱাৰিম, আমি ভয়তে কি কৰিম। সেইটো ভয়ে আমাৰ ভয়। সেই যিটো ইণ্টাৰভিউৰ আগত আমাৰ যিটো ভয় লাগিব, সেইটোৰ ভয়ৰ বাবে ইণ্টাৰভিউ আমি ফেচ কৰিবলৈ ভয় কৰোঁ, বহুতেই ভয় কৰোঁ। গতিকে প্ৰথমে এটা কথা জানি লোৱা উচিত যে ইণ্টাৰভিউ কিয় লোৱা হয়। ইণ্টাৰভিউ এটা কাৰণতে লোৱা হয়, কোনো এটা অৰ্গেনাইজেশ্যনে আপোনাক ইলিজিবিলিটি অনুসৰি আপুনি কামটো কৰিব পাৰে নে নোৱাৰে সেইটো টেষ্ট কৰে। গতিকে সেইটো টেষ্ট দিয়াতে ইমান ভয় কিয় কৰিব লাগে। চ' প্ৰথমে আপুনি ইণ্টাৰভিউ দিব যদি যায়, তাৰ আগতে আপুনি আপোনাৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগিব। তাৰপিছতহে আপুনি ইণ্টাৰভিউ সফল হ'ব পাৰিব। ইণ্টাৰভিউৰে কি কুৱেশ্যন কৰে সেইটো ডাঙৰ কথা নহয়। ইণ্টাৰভিউ দিবলৈ আপুনি কি বডি লেংগুৱেজ লৈ ফেচ কৰি যাব, কি বডি লেংগুৱেজ লৈ যাব, কেনেকুৱা বডি লেংগুৱেজ যাব, কি মাইণ্ডছেটত যাব, সেইটো চব আটাইতকৈ ডাঙৰ কথা। চ' কেনেকুৱা মাইণ্ডছেটৰ বাবে প্ৰিপেয়াৰ কৰিব লাগে, ইণ্টাৰভিউৰে কেনেকুৱা কুৱেশ্যন সোধে তাৰ বাবে প্ৰিপেয়াৰ কৰিব লাগে, কি কৰিব লাগে তাৰ বাবে মই কৈ আছোঁ। নম্বৰ 1, মেইনটেইন ইউৰ ডিচিপ্লিন এণ্ড ইউজ ফৰ্মেল ড্ৰেছ। ডিচিপ্লিন মেইনটেইন কৰাটো বহুত আৱশ্যক। ইণ্টাৰভিউৰ লগত যেতিয়া আপুনি সাক্ষাৎ হয়, তেতিয়া যিবিলাক আপোনাৰ ডকুমেণ্টছ থাকে চিৰিয়েলি মতে লিখিব। যি ডকুমেণ্টছ সোধে লগে লগে যাতে দি দিব পাৰে, যাতে বিচাৰ খোচাৰ কৰিব নালাগে, এটা ডিচিপ্লিনত ৰাখক। আৰু ফৰ্মেল ড্ৰেছ পৰিধান কৰিব চেষ্টা কৰক। এইটো শুনাত মাইনৰ যেন লাগে, ড্ৰেছৰ লগত ড্ৰেছ পিন্ধিলে কি হ'ব, ফৰ্মেল ড্ৰেছ পিন্ধি যাব লাগে। মেলছ হওক বা ফিমেলছ হওক, ফিমেলছ হ'লেও প্ৰফেশ্যনেল যেন লাগিব। ফৰ্মেল চাৰ্ট, ফৰ্মেল পেণ্ট, ফৰ্মেল শ্বুজ, চব ফৰ্মেল পৰিধান কৰি যাব, নিশ্চয়কৈ এট্ৰাক্টিভ হোৱা যেন দেখা যাব আপোনাক। নম্বৰ 2, শ্ব' ডেম স্মাৰ্ট। ইণ্টাৰভিউৰক আপুনি স্মাৰ্ট বুলি দেখুৱাব লাগে। লগা হ'লে আপোনাৰ কনফিডেঞ্চে নাথাকক, আপুনি আকৌ কুৱেশ্যনে এনচাৰ কৰিব দিব নোৱাৰক লাগে, কিন্তু আপুনি স্মাৰ্ট দেখুৱাটো, ইণ্টাৰভিউৰক আপুনি স্মাৰ্ট দেখুৱাটো অতি আৱশ্যক। চ' তাৰ বাবে মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ, প্লে'লিষ্টত যাওক, সেইটো চাওক, সেইটো চালে আপোনাৰ নিশ্চয় লাভ হ'ব। নম্বৰ 3, চেঞ্জ ইউৰ মেণ্টেলিটি। এই ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্ট হৈছে এইটো, আটাইতকৈ ইউনিক পইণ্ট হৈছে এইটো। গতিকে এইটো পইণ্ট আপুনি ভালকৈ বুজি লওক আৰু ফ'ল' কৰক। যদি আপুনি ভালকৈ বুজি পাইছে বা ফ'ল' কৰিছে, তেতিয়াহ'লে আপোনাৰ যিমান টাফ ইণ্টাৰভিউ নহওক আপুনি ক্ৰেক কৰিব পাৰিবই, তাৰ ক্ষমতা আপোনাৰ থাকিবই। মোৰ জীৱনৰ যিটো প্ৰথম ইণ্টাৰভিউ আছিলে, প্ৰথম ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো আছিলে, সেইটো মই আপোনালোকৰ লগত প্ৰথমে শ্বেয়াৰ কৰিম। আজিৰ পৰা 4 বছৰমান আগতে মই ফাৰ্ষ্ট যিটো ইণ্টাৰভিউ দিছিলোঁ, সেইটো এয়াৰলাইন্সৰ ইণ্টাৰভিউ আছিলে। মই ইণ্টাৰভিউ 4 দিনমান আগত ৱাকিং ইণ্টাৰভিউ আছিলে। ইণ্টাৰভিউ কেইদিনমান আগতে গম পাইছিলোঁ কি এইটো ইণ্টাৰভিউ ভাল হয়। মা দেউতাক কৈছে কি ভাল হৈছে, ঠিকে আছে। ইণ্টাৰভিউটোৰ যিটো চেলাৰী আছিলে, চেলাৰী 29,000 আছিল চাগে, গ্ৰাউণ্ড ষ্টাফত আছিলে। 29,000 বুলি পোৱাৰ লগে লগে মোৰ এনেকুৱা এটা ভাল লাগিল যে মই ইণ্টাৰভিউ নিদিয়াতে মই ভাবিলোঁ মই জব পাই গ'লোঁ, মই বিন্দাছ লাইফ চলাই আছোঁ, মই বহুত কিবা কিবি কৰি আছোঁ, মোৰ বিন্দাছ লাইফ হৈ গৈছে। মই এনেকুৱা এটা ডিজায়াৰত উৎপন্ন হ'ল, মই যে ইণ্টাৰভিউৰ বাবে প্ৰিপেৰেশ্যন কৰিব লাগে সেইটো কথা পাহৰিয়ে গৈছোঁ। তাৰপিছত সদায় কল্পনা কৰোঁ, সদায় কল্পনাত ডুবি থাকোঁ, সদায় ইমেজিনেশ্যনত ডুবি থাকোঁ। কিন্তু এনেকুৱা এটা দিন আহিল, সেইদিনা ইণ্টাৰভিউৰ দিন পৰিল। সেইদিনাখনে মোৰ ৰাতিপুৱা উঠাৰ পিছত মই ইণ্টাৰভিউ দিব গ'লোঁ। তাৰপিছত মই যেতিয়া গাড়ীত যাই থাকোঁ, তেতিয়া মোৰ এটা চিন্তা হ'ল, যদি মই ইণ্টাৰভিউটো নাপাওঁ, ইণ্টাৰভিউটো যদি মই ক্ৰেক কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ কি হ'ব। সকলোৱে ভাবিছে ইণ্টাৰভিউত ভাল হ'ব, সকলোৱে ভাবিছে ইণ্টাৰভিউ ক্ৰেক কৰিব পাৰিব, চাকৰি পাব, জব পাব। কিন্তু সেই সময়ত মোৰ সেই চিন্তাটো আহি গ'ল। তাৰপিছত মই এনেকুৱা এটা ভয় লাগিল, মই নিজে ব্যক্ত কৰিব নোৱাৰোঁ। ইণ্টাৰভিউ দিব যাওঁ,
ইণ্টাৰভিউৰ আগত সন্মুখীন হওঁ মই মোৰ পৰিচয়টোৱে ভালকৈ ক'ব নোৱাৰিলোঁ আৰু লগে লগে ৰিজেকশ্যন হৈ গ'লোঁ। এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মই জীৱনত পাহৰিব নোৱাৰোঁ। কিন্তু তাৰপিছত মই বুজি পালোঁ কেনেকুৱা মেণ্টেলিটিত থাকিব লাগে। সেইটো যে মেণ্টেলিটি একেবাৰে ৰং আছিল সেইটো কথা মই পিছত বুজি পালোঁ। আপোনালোকৰো চাগে বহুতৰে তেনেকুৱা হৈছে আৰু বহুতৰে এনেকুৱা ইণ্টাৰভিউ বুলি ভাবে তেনেকুৱাকৈ ভাবে। কিন্তু এই যিটো মেণ্টেলিটি আমাৰ যিটো ডিজায়াৰ যিটো মেণ্টেলিটি ভাল হ'ব আমি এক্সাম দিম পাছ কৰিম তাৰপৰা জব কৰিম সেই মেণ্টেলিটিটো আগে চেঞ্জ কৰিব লাগিব। আমাৰ যিটো আমি প্ৰথমে ইণ্টাৰভিউ দিম তাৰপৰা পাছ কৰিম তাৰপৰা ওলাই আহিম জব কৰিম সেই যিটো মেণ্টেলিটি সেইটো মেণ্টেলিটিত কোনো লাভ নাই। আমি এনেকুৱা এটা মেণ্টেলিটি ল'ব লাগিব সেই মেণ্টেলিটিটো হৈছে জবটোৰ কথা ভাবিব নালাগে। যেতিয়া আমি জব ইণ্টাৰভিউৰ বাবে এপ্লিকেশ্যন কৰিম তেতিয়া আমি জবটো কি আছে সেইটো নাভাবিম। তাৰ বাবে আমি প্ৰথমে প্ৰিপেৰেশ্যন কৰিব লাগে। প্ৰিপেৰেশ্যন কি হিচাপত কৰিব লাগে যদি আপুনি নিশ্চয় প্ৰিপেৰেশ্যন কৰিছে কাৰণ মোৰ ভিডিঅ' যিহেতু চাইছে আপুনি নিশ্চয় ইণ্টাৰেষ্টেড জবৰ কাৰণে নিশ্চয় প্ৰিপেৰেশ্যন কৰিছে। আপুনি আপোনাৰ দিয়া জব ডিছক্ৰিপশ্যনৰ যিকেইটা দিয়া আছে সেই ডিছক্ৰিপশ্যনটো চাওক তাৰ বাবে ফ'ল' কৰক কেনেকৈ কৰিব পাৰে আপুনি জবটো পালে কেনেকৈ কৰিব কেনেকৈ আপুনি মেইনটেইন কৰিব সেইটো আগে চিন্তা কৰক। সেইটোৰ বাবে প্ৰিপেয়াৰ হওক আৰু এনেকৈ প্ৰিপেয়াৰ হওক যাতে সেই জবটোৰ বাবে যোগ্য আপুনিহে। যদি কিবা কাৰণত জবটো আপুনি নাপায় কিবা কাৰণত আপুনি যদি বেডলাক আছে আপোনাৰ যদি বেডলাক আছে আপুনি যদি কিবা কাৰণত জবটো নাপায় সেই বেডলাকটো আপোনাৰ নহয় কোম্পানীৰ। কাৰণ আপোনাৰ দৰে ক্ৰিয়েটিভ এমপ্লয়াৰ যদি সেই কোম্পানীটোত নাথাকে তেতিয়াহ'লে লছ আপোনাৰ কোম্পানীটোৰ হ'ব আপোনাৰ নহয়। কাৰণ আপুনিতো নিশ্চয় ক'ৰবাত নহ'লে ক'ৰবাত জব পাই যাব। এই কথাটো যদি আপুনি ভালকৈ বুজি পাইছে ডিপলি চিন্তা কৰক ডিপলি মাইণ্ডছেট লওক। যদি ল'ব পাৰে যদি তেনেকুৱা মাইণ্ডছেট ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ বাবে সকলো জব ইণ্টাৰভিউৱে ইজি হৈ যাব। প্ৰিপেয়াৰ ফৰ জব ৰিলেটেড কুৱেশ্যন। এতিয়াতো আমিতো কেনেকুৱা মাইণ্ডছেট হ'ব লাগে কেনেকুৱাকৈ স্মাৰ্ট হ'ব লাগে কি কৰিব লাগে কেনেকৈ কনফিডেণ্টত থাকিব লাগে এইখিনি গোটেইখিনি কথাটো ডিছকাছ কৰিলে এইখিনি কথা নিশ্চয়কৈ আপুনিও বুজি পালে। এতিয়া ডাঙৰ কথা হৈছে কি ইণ্টাৰভিউৰে কুৱেশ্যন কি কৰিব ইণ্টাৰভিউৰেতো কুৱেশ্যন কৰিব সেইটোহে সকলোতকৈ ডাঙৰ কথা সেইটোহে আটাইতকৈ ডাঙৰ ভয়। গতিকে কেনেকুৱা কুৱেশ্যন কৰিব পাৰে তাৰ বাবে অলপ আলোচনা কৰিম। কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব প্ৰথমে আপোনাক সুধিব পাৰে টেল মি এবাউট ইউৰ চেল্ফ। আপোনাৰ পৰিচয়টো সুধিব গতিকে আপোনাৰ পৰিচয়টোতো নিশ্চয় দিব পাৰিব। যদি তাৰ বাবে ভিডিঅ' লাগে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰক মই এটা তাৰ বাবে ডিটেইল ভিডিঅ' বনাই দিম। নেক্সট আৰু আপোনাৰ জব ৰিলেটেড কি কুৱেশ্যন কৰিব পাৰে সেইটো বাবে আপুনি গুগলৰ সহায়ত আপুনি কৰিব পাৰে। গতিকে মই এটা ট্ৰিক্স দিম সেই ট্ৰিক্স মতে আপুনি কৰক। গুগলত কি চাৰ্চ কৰিব আপুনি গুগল খোলক। গুগলত কেনেকৈ চাৰ্চ কৰে মই কৈ আছোঁ। আপোনাৰ কি জব আছে এতিয়া ধৰা হ'ল আপোনাৰ HDFC বেংকৰ একাউণ্টেণ্টত ইণ্টাৰভিউ আছে। গতিকে HDFC বেংক মাৰি দিয়ক আপুনি HDFC বেংক। গতিকে HDFC বেংক মাৰি দিয়াৰ লগে লগে HDFC বেংক উইকিপিডিয়া গতিকে HDFC বেংকৰ গোটেই উইকিপিডিয়াটো আহি গৈছে। HDFC বেংক লিমিটেড ইজ এন ইণ্ডিয়ান বেংকিং এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানী হেডকোৱাৰ্টাৰ ইন মুম্বাই। গতিকে হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো সুধিব পাৰে মহাৰাষ্ট্ৰত হেডকোৱাৰ্টাৰ। গতিকে HDFC বেংক ফাইনেন্সিয়েল ছাৰ্ভিচ কোম্পানী। চ' এইটো কথা জানিব পাৰিব। গতিকে এইখিনি কথা আপুনি নোটছ কৰি লিখি লওক। নেক্সট আপোনাক সুধিব পাৰে যদি আপোনাৰ একাউণ্টেণ্টৰ কাৰণে আছেতো একাউণ্টেণ্টৰ কাৰণে সুধিব পাৰে একাউণ্টেণ্টৰ কাৰণে আপুনি এটা চাৰ্চ কৰক টপ কোৱালিটি অফ বেংক একাউণ্টেণ্ট মাৰি দিয়ক। চ' যদি আপোনাৰ এভিয়েশ্যন ইণ্ডাষ্ট্ৰি হয় তেতিয়া লিখিব টপ এভিয়েশ্যন ইণ্ডাষ্ট্ৰি আপোনাৰ যদি কেবিন ক্ৰিউৰ কাৰণে টপ কোৱালিটি অফ কেবিন ক্ৰিউ মেম্বাৰ টপ কোৱালিটি ফৰ গ্ৰাউণ্ড ষ্টাফ এমপ্লয়। চ' আপোনাৰ বেংক একাউণ্টেণ্ট আছে বেংক একাউণ্টেণ্ট লিখি দিলক। গতিকে এইকেইটা কোৱালিটি দিয়া আছে বহুতকেইটা কোৱালিটি দিয়া আছে এইকেইটা কোৱালিটি দিয়া আছে জব ডিছক্ৰিপশ্যনত। গতিকে ইয়াতে আপোনাক কুৱেশ্যন সুধিব পাৰে কি আপোনাক আমি কিয় হায়াৰ কৰোঁ আপোনাৰ কি কোৱালিটি আছে। গতিকে এইকেইটা কোৱালিটি যদি কৈ দিব পাৰে একদম 100% মাৰ্ক পাই যাব। নেক্সট আপুনি কৰিব টপ হোৱাট ইজ ৰেছপনচিবিলিটি। নেক্সট চাৰ্চ কৰিব হোৱাট ইজ ৰেছপনচিবিলিটি
employee. Top responsibility for bank employees. Bank accountant. Bank accountant hobo. Accountant ma'am. Accountant. What is responsibility for bank accountant? Accountant or ki responsibility? Gotike ekita responsibility dia ase. Job responsibility for bank accountant. Yate dia ase. Yate click kori disu moi. So যদি বেলেগ হয় যদি আপনার হসপিটালিটি ইন্ডাস্ট্রি হয় যদি আপনার ফাইন্যান্স রিলেটেড হয় জিএসআই টু টপ রেসপন্সিবিলিটি দি দিব গতে এইকেইটা রেসপন্সিবিলিটি দিয়া আছে ইয়াতে রেসপন্সিবিলিটি ইয়াতে তো জব রেসপন্সিবিলিটি ব্যাংক একাউন্ট এটো খোল খোৱা নাই গতিকে ইয়াতে ব্যাংক ইয়াতে যিখিনি আছে এইখিনি আপুনি ফুল কৰি লিখি ল'ব ইয়াতে দিয়া আছে গতিকে এইকেইটা জব ৰেসপন্সিবিলিটি গতিকে আপোনাক কিয় হায়াৰ কৰা হ'ব আপুনি কি কৰিব পাৰে এইবিলাক কোৱেশ্চন হ'ব গতিকে এইখিনি যদি আপুনি ভালকে লিখি লয় 10টা মান পইণ্ট আছে এই গোটেইকেইটা পইণ্ট যদি আপুনি ভালকে লিখি মনত ৰাখি লয় ইন্টাৰভিউৰে যদি খুদে এই ৰেসপন্সিবিলিটি যদি আপুনি ক'ব পাৰে তো আপুনি ইন্টাৰভিউ ক্ৰেক কৰাটো চিয়ৰ সো কেনেকুৱা লাগিল ভিডিওটো লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক